আগৰ ভিডিঅ'টোত আমি জানিছিলোঁ কুণ্ডলীৰ দ্বাদশভাৱে অৰ্থাৎ 12টা ভাৱে কি সূচায়। আজি আমি জানিম লগ্নসমূহৰ বিষয়ে। কি লগ্নৰ মানুহনো কেনেকুৱা হয় আমি জানো আহক। প্ৰথম লগ্নটো হৈছে মেষ লগ্ন। মেষ লগ্নৰ স্বামী হৈছে মংগল। ঠিক আছে। এতিয়া মংগল হৈছে ঊৰ্জাৰ প্ৰতীক, শক্তিৰ প্ৰতীক, কাৰ্যদক্ষতাৰ প্ৰতীক, পৰাক্ৰমতা, সাহসৰ প্ৰতীক। গতিকে মংগল লগ্নৰ মানুহখিনি স্বাভাৱিকতে পৰিশ্ৰমী হয়, উৎসাহী হয়, সামান্য জেদী হয়, ক্ৰোধী হয়, মহত্বাকাংক্ষী হয় আৰু মানুহক সহজতে বিশ্বাস কৰে। কিন্তু এওঁলোকৰ কিছু দুৰ্বলতাও আছে। এওঁলোক অস্থিৰ প্ৰবৃত্তিৰ হয়। কোনো এটা কামতে একেৰাহে লাগি থাকিব নোৱাৰে আৰু যেতিয়া অত্যাধিক খং উঠে সন্মুখৰজনক বহুত বেছি আঘাত কৰি দিয়ে। এওঁলোকৰ ইষ্ট দেৱতা হৈছে সূৰ্যদেৱ। দ্বিতীয় যিটো লগ্ন হৈছে সেইটো হৈছে বৃষ লগ্ন। বৃষ লগ্নৰ স্বামী হৈছে শুক্ৰ। তো এই লগ্নৰ মানুহখিনি সাধাৰণতে সৌন্দৰ্যপ্ৰিয় হয়। যিহেতু শুক্ৰই সৌন্দৰ্যক প্ৰতিনিধিত্ব কৰে, সুন্দৰতাক, ভোগবিলাসক প্ৰতিনিধিত্ব কৰে, সেইটো কাৰণে এই লগ্নৰ মানুহখিনি সুন্দৰতাৰ প্ৰতি আকৰ্ষিত হয়। লগতে তেওঁলোক সহজ সৰল, সহনশীল, শান্ত প্ৰকৃতিৰ হয়। তেওঁলোকক চকু মুদি বিশ্বাসত ল'ব পাৰি। তেওঁলোক বহুত বিশ্বাসী হয়, ব্যৱহাৰিক হয়। কিন্তু এওঁলোকৰো কিছু দুৰ্বলতা আছে। এওঁলোক অত্যাধিক লাজুকীয়াও হয়। সহজতে মনৰ কথা আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে বা নিজৰ মনত কি চলি আছে সহজতে মানুহক জানিবলৈ নিদিয়ে। এওঁলোকৰ ইষ্ট দেৱতা হৈছে গণেশ। তৃতীয় লগ্নটো হৈছে মিথুন। মিথুন লগ্নৰ স্বামী হৈছে বুধ। গতিকে এই লগ্নৰ মানুহখিনি স্বাভাৱিকতে বুদ্ধিয়ক হয়, যুক্তিবাদী হয়, সহনশীল হয়, মৰমীয়াল হয়, উৎসুক হয়, শিক্ষণৰ প্ৰতি আগ্ৰহী হয়, লগতে স্বাভিমানী। কিন্তু এওঁলোকৰ কিছু দুৰ্বলতা আছে। সেইখিনি হৈছে এওঁলোকে অপ্ৰত্যাশিতভাৱে উগ্ৰ আচৰণ কৰে, উগ্ৰতা দেখুৱায়। অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা এওঁলোকৰ খং উঠি যায়। আৰু যেতিয়া খং উঠে এওঁলোকে অতি কটুক্তি কৰে। যিহেতু বুধ বাণীৰ লগতো জড়িত, এওঁলোকে কথাৰে মানুহক বহুত বেছি আঘাত কৰিব পাৰে। আমি যে প্ৰায়ে শুনি থাকোঁ হাড়ৰ মাজে সৰকাই দিয়ে বুলি, ঠিক তেনেকুৱা। চতুৰ্থ লগ্নটো হৈছে কৰ্কট লগ্ন। এই লগ্নৰ স্বামী হৈছে চন্দ্ৰ। গতিকে চন্দ্ৰটো আমি দেখিয়ে থাকোঁ, 15 দিন বাঢ়ে, 15 দিন কমে। গতিকে ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে এই লগ্নৰ বা এই ৰাশিৰ মানুহৰ জীৱনত পৰে। তেওঁলোক অস্থিৰ স্বভাৱৰ হয়। অৱশ্যে এওঁলোক বাকপটুও হয়, চঞ্চল হয়, আত্মনিৰ্ভৰশীল হয়, যুক্তিবাদী, ন্যায়প্ৰিয়, লগতে এওঁলোকৰ স্মৰণ শক্তি অতি উত্তম হয়। কিন্তু এওঁলোকৰ দুৰ্বলতাটো হৈছে কি এওঁলোকৰ পটককে খং উঠে। ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট প্ৰবৃত্তিৰ হয়। আৰু যেতিয়া খং উঠে অত্যাধিক কঠোৰ হৈ পৰিব পাৰে। লগতে এওঁলোকে অসুৰক্ষিত অনুভৱ কৰে, অত্যাধিক আৱেগিক হয় আৰু একাগ্ৰতাহীন। অৰ্থাৎ কোনো এটা কামতে বহুত বেছি দেৰি একাগ্ৰতাৰে কৰি থাকিব নোৱাৰে। এই কৰ্কটৰ লগ্ন হওক বা ৰাশি হওক, এওঁলোকৰ ইষ্ট দেৱতা হৈছে ভগৱান গৌৰী শংকৰ। পঞ্চম লগ্নটো হৈছে সিংহ লগ্ন। সিংহ লগ্নৰ স্বামী হৈছে সূৰ্য। আৰু আমিতো সকলোৱে জানো সূৰ্য সাহসৰ প্ৰতীক, নেতৃত্বৰ প্ৰতীক। গতিকে এই লগ্ন বা এই ৰাশিৰ মানুহখিনি স্বাভাৱিকতে সাহসী হয়, নেতৃত্ব গুণসম্পন্ন হয়, সুন্দৰ ব্যক্তিত্বৰ হয়, দৃঢ় বিশ্বাসী হয়, দুঃসাহসিক কৰ্ম কৰি ভাল পোৱা হয়। কিন্তু এওঁলোকে আনৰ অধীনতা সহ্য নকৰে। এওঁলোকে পৰচৰ্চা কৰিও সময় নষ্ট নকৰে আৰু লেহেমীয়া বা এলেহুৱা মানুহক এওঁলোকে সহ্যই কৰিব নোৱাৰে। ষষ্ঠটো হৈছে কন্যা লগ্ন। এই লগ্নৰো স্বামী হৈছে বুধ। ঠিক আছে। কিন্তু এই লগ্নৰ মানুহখিনি মিথুন লগ্নৰ মানুহতকৈ সামান্য পৃথক হয়। যদিও বা দুইটা লগ্নৰে স্বামী বুধ গ্ৰহ হয়, কিন্তু দুইটা লগ্নৰে মাজত পাৰ্থক্য আছে। কন্যা লগ্নৰ মানুহখিনি যুক্তিবাদী হয়, এওঁলোক সুযোগ সন্ধানী হয়। অৰ্থাৎ এওঁলোকে কৰ্মনীতিৰ চাম দাম দণ্ডভেদ চাৰিওটা নীতি সুন্দৰকৈ প্ৰয়োগ কৰিব জানে। এওঁলোক বিশ্লেষণকাৰী হয়, বুদ্ধিয়ক হয়, চিন্তনশীল হয়, চিন্তা কৰি ভাল পায়, ব্যৱহাৰিক হয়। কিন্তু এওঁলোকৰ আত্মবিশ্বাস কম থাকে। এওঁলোক সহজে হতাশ হৈ পৰে। যিকোনো এটা কামত যদি ৰিজাল্ট নাপায় সহজতে ভাঙি পৰে। এওঁলোকৰ ইষ্ট দেৱতা হৈছে বিষ্ণু। সিংহ লগ্নৰ ইষ্ট দেৱতাৰ বিষয়ে ক'ব পাহৰি গৈছিলোঁ।
সিংহ লগ্নৰ ইষ্ট দেৱতা হৈছে হনুমান। আজিলৈ ইমানে, বাকী 6টা লগ্নৰ বিষয়ে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম।